ফ্ৰেণ্ড, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। মই হিমাশ্ৰীয়ে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আজি तू समझा? हाँ नहीं तू समझा नहीं। মোৰ মানে ভিডিঅ'টো বনালে ছাগলীয়ে চিঞৰ আপোনালোকে শুনিবই, চিঞৰিবই ছাগলীয়ে। বাৰু যি নহওক, আশা কৰোঁ আজি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজি আচলতে মোৰ ভিডিঅ'টো দেখিব আপোনালোকে পানী। कौन है ये लोग? कहाँ से आते हैं? হয়, ঠিকেই শুনিছে। আজি দেখিব আপোনালোকে কেৱল পানী পানী আৰু পানী। মানে চব চোতালখন বহুত পানী হৈ গৈছিলে, এতিয়াবা অকণমান কমিলে। এতিয়াও তথাপিও আছেগৈ চোতালত, ইমান বহুত বেছিও নহয়, তথাপিও পানী আছে। আৰু এনেকৈ ঘূৰি দিম এতিয়া চাব। ৰাস্তাৰ ফালে গোটেই পানী হৈ গ'ল আমাৰ, পানী বাঢ়িছে। পদূলি পাৰ হৈ আহিলে আচলতে পানীখিনি কালি ৰাতিপুৱাই বাঢ়িছে। পানী আচলতে এইবোৰ ব্ৰহ্মপুত্ৰৰ পানী নহয় দেই, এইবোৰ হৈছে কাকজানৰ পানী। কাকজানৰ পানী বাঢ়িছে, খুব বাঢ়িছে। যিটো কাকজান নদীখনৰ পানী বহুত বেছি বাঢ়িছে, সেইটো কাৰণে পানীখিনি বাঢ়ি গৈছে আৰু আহি পদূলি পিছ পাৰ। কালি মানে পানীটো বহুত বেছি দুৰন্ত গতিত, আজিতো অকণমান কমিছে, এতিয়া বাৰু অকণমান কমিছে। কালিতো বহুত বেছি দুৰন্ত গতিত বাঢ়ি গৈছিলে, মানে 1 ঘণ্টাৰ ভিতৰত ৰাস্তাত বুৰি গৈছে বুলি ক'লেও একো ক'ব পাৰি। আৰু মানে কি বুলি ক'ম, মই জেপা আহিছিলে, জেপা তেতিয়া ফুৰিবলৈ গৈছিলোঁ, পানী বাঢ়িছে বুলি গম পাইছোঁ তেতিয়া ফুৰিবলৈ গৈছোঁ ৰাস্তাটো। তাৰপিছত আহিলোঁ মেলিলোঁ, তাৰপিছত ভিতৰত মেলিলোঁ। আধা ঘণ্টা নে 1 ঘণ্টাৰ পিছত আহি চাইছোঁহি ৰাস্তা গোটেই বুৰি আছে। মানে কিমান পানী বাঢ়িছে মানে কৈছোঁ নহয়। বাৰু পানী বাঢ়িছে যদিও বাৰু আমাৰ ইমান দিগদাৰ হোৱা নাই বাৰু, কিন্তু পথাৰৰ ওচৰতহে বহুত পানী বাঢ়িছে আৰু পথাৰৰ মানে ওচৰত যিবোৰ মানে মানুহ আছে তেওঁলোকৰ মানে বেছিকৈ দিগদাৰ হৈছে পানীখিনি। বহুতৰে ঘৰে চৰে এনেকৈ পানী সোমাই গৈছে। পানী দেখি মই ৰ'বলৈ নোৱাৰিলোঁ, গা ধোৱাৰ আগত মানে নামিবলৈ অকণমান বেয়া লাগে পানীখিনি, সেইটো কাৰণে গা ধোৱাৰ আগতে বোলো অকণমান পানীখিনি খচোংগৈ। আচলতে এইটো অভ্যাস এতিয়া নহয়, সৰুৰ পৰা আমাৰ একদম আগৰ পৰাই পানী বঢ়াত হয়। প্ৰতি বছৰে এনেকৈ জানত পানী বাঢ়িলে আমাৰ এনেকৈ হৈ যায় আৰু কাকজান নদীৰ পানী বেছিকৈ বাঢ়ি যায়, সেইটো কাৰণে আৰু সৰুৰে পৰা এইটো অভ্যাস, পানী বাঢ়িলে এনেকৈ যাওঁৱেই খচিবলৈ। আৰু এতিয়াও সেইটো কাৰণে পানীখিনি মানে ৰ'ব নোৱাৰোঁ আৰু খচিহে ভাল লাগে কিবা এটা। আৰু এইবোৰ ল'লোঁ, এই কিন্তু খুব ভয় কৰিছে, খুৰা ছোৱালী হয়। আৰু এতিয়া পানী খুচৰি খুচৰি অকণমান আগলৈ আহিলোঁ আৰু চব বহুত দূৰলৈকে পানী আছে। আৰু এইফালে জাল চালো বৈ আছে, কাৰণ মাছো আহিছে, বহুত পানী হৈছে যেতিয়া মাছো আহিছে পূৰা। আৰু এইকণ সোঁত চাওকচোন, মোক সেইকণলৈ যাবলৈ আৰু সাহস নহ'লে দেই, সোঁত দেখি বিশেষকৈ ইমন আছে, সেইটো কাৰণে হ'ব ব'লা যাওঁ। আৰু ফ্ৰেণ্ড, এতিয়া আহিলোঁ মই বৰশী বাবলৈ। মানে চবে মাছ ধৰিবলৈ গৈছে, পানী বাঢ়িছে আৰু মোৰো ধৰিবলৈ মন গৈছে, সেইটো কাৰণে মই পুখুৰীতে বৰশী মাৰিছোঁ। নাপাওঁ মাছ পাওঁ নে নাজানো, 3ডালকৈ বৰশী পাতি থৈছোঁ। পালে আপোনালোকক দেখাম বাৰু দিয়ক, নেদেখালে গম পাব যে মোৰ মাছ নাই পোৱা। এতিয়া আহিছোঁ ৰাস্তাৰ ফালে ওলাই, অলপ মানে ফুৰিবলৈ আহিছোঁ আৰু তেতিয়া মাছ নাপালোঁ। আৰু এতিয়া গৈ আছোঁ পথাৰৰ ফালে পানী বাঢ়িছে আৰু পানী বঢ়া
দুটা 3টা মাছ হাজিয়া ৰাতি ভোজন হ'ব ঘৰৰ পুখুৰীৰ লোকেল মাছ আৰু আজি আমাৰ পানীৰ ৰাস্তাটোৰ পৰা কৰিলে দেই পানী শেষ হ'ল বা জানটো ওলাই গ'ল দেখাইছোঁ কালি এইবোৰ চব পানী আছিলে পানী আছিলে ৰাস্তা দেখিছেনে চব বুৰি আছিলে আৰু আজি ওলাই গ'ল এদিনতে পানী বহুত শুকায়ো গ'ল আহিলে যেনেকৈ শুকালেও তেনেকৈ পাওঁ সেই আমাৰ জানটো আৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিওঁ ভিডিঅ'টো কেনে পালে চাই জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে